আসসালামু আলাইকুম। মই আজি এটা নতুন ৰেচিপি দিম, ওলকচু ঠাৰি। আমি খাই ভাল পাওঁ, আপোনালোকেও চাগে ভাল পাব। খাই আপোনালোকে খাব, খাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা পালে খাই। কচুটো এনেকুৱাতে কাটিব লাগিব, পুৰা পাত মেলি নাযাওঁতেই। তাৰপিছত ঠাৰিবিলাক মই এতিয়া গুচাই ল'ম, কাটি ল'ম। এয়া কুটি ল'লোঁ মই। এতিয়া গৰম পানী দি ধুই ল'ম। গৰম পানী দি ধুই এনেকৈ ফুটা খৰাহী এটা তুলি দিছোঁ, পানীটো যাতে সৰকি যায়। ये अफसाने इन लम्हों में खो गए, हम घायल थे এতিয়া ইয়াৰ পৰা এটা বাটিত মই আঁতৰাই লৈছোঁ। में खो गए थे हम अनजाने, अब दिल में तुम हो छुपी, हम हैं মই চব মছলা ৰেডি কৰি লৈছোঁ। এয়া পিঁয়াজ, এয়া হৈছে আদা আৰু নহৰু একেলগে পিচি লৈছোঁ। এয়া হালধি, এয়া ধনিয়া গুড়া, এয়া জলকীয়া গুড়া, এয়া জিৰা গুড়া, এইখিনি জালুকৰ গুড়া আৰু এইখিনি পাঁচফোৰণ। ইয়াতে মই তেজপাত দুটা আৰু কেঁচা জলকীয়া কাটি লৈছোঁ পিঁয়াজৰ লগতে। ইতিমধ্যে তেল গৰম হৈ গৈছে। তেল গৰম হৈ নিমখ দি দিছোঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ম। এতিয়া নহৰু আদাখিনি দি দিম ইয়াতে। এতিয়া পিঁয়াজ ভজা হৈ গৈছে, মছলা দি দিম। জলকীয়া গুড়ি দিছোঁ। হালধি গুড়ি দি দিছোঁ। ধনিয়া গুড়ি দি দিছোঁ। জিৰা গুড়ি দি দিছোঁ। আৰু এয়া জালুকৰ গুড়ি দি দিছোঁ। পাঁচফোৰণৰ গুড়িখিনি পিছত দিম। ইয়াতে অলপ পানী দি দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া কচুখিনি পেলাই দিম। क्यों ये अफसाने इन लम्हों में खो गए, हम घायल थे इन लफ्ज़ों এতিয়া আমাৰ ৰেচিপি হৈ গৈছে। थे हम अनजाने, अब दिल में तुम हो छुपी, हम हैं सफर की परछाइयाँ, तेरे सांसों की रात है। আপোনালোকে এনেকৈ বনাই খাই চাব, আৰু যদি আপোনালোকে বেলেগকৈ বনাই খায় আমাক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোলৈ ধন্যবাদ।